everyone, welcome back to my channel. My channel name is my lifestyle hobby. তো আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম। মোৰ চেনেলৰ নাম হৈছে my lifestyle hobby আৰু মোৰ এটা চেনেল আছে সেয়া হৈছে art of hobby। তো হেতুত মই কাটিং এণ্ড ষ্টিচিং ড্ৰেছ সেইবোৰ দি থাকোঁ। তো মোৰ আজিৰ ভিডিঅ'টো হৈছে আটা ময়দা আৰু চুজিৰে মিক্স কৰি এটা নতুন ৰেচিপি পিঠা। তো আহকচোন মই কি পিঠা বনাওঁ আপোনালোকেও চাব, যদি ভাল লাগে আপোনালোকে ঘৰত বনাই পেলাই খাব পাৰিব। তো মোৰ আটা ময়দা ভাজা হৈ গ'ল। মই জাষ্ট 1 মিনিটমান ভাজিছোঁ, বেছিকৈ ভাজা নাই, কাৰণ ইয়াৰ যে এইটো মানে এটা আঠা থাকে, এইটো আঠা নোহোৱা হৈ যাব বেছিকৈ ভাজিলে। তো 1 মিনিট সময় ভাজিছোঁ। এতিয়া মই ভাজিম চুজি। তো এয়া হৈছে আটা ময়দা আৰু চুজি তিনিওটা মিলাই পেলাই মই এটা পিঠা ৰেচিপি কৰি আছোঁ। তো এয়া চুজি ভজা হৈ গ'ল। এতিয়া নাৰিকল ভাজিম। তো এয়া হৈছে নাৰিকল। তো এয়া চুজি, গাখীৰ আৰু নাৰিকলৰে চেনিও দিছোঁ, ইয়াত হালোৱা বনাই লৈছোঁ। তো এয়া এনেকৈ বনাই পেলাই থৈ আছোঁ। আৰু এয়া হৈছে আটা ময়দা। এয়া হৈছে চুজিত মই গৰম পানী ঢালি থৈ দিছোঁ। অলপমান চুজি ইয়াত মিক্স কৰি পেলাই দিম। আটা ময়দা আৰু চুজি একেলগে মিলাম। তো এইখিনিও মই গৰম পানীৰে গুলাই ল'ম। তো ইয়াত অলপমান নিমখ দিছোঁ, অলপ জাষ্ট অলপমান নাৰিকল মিক্স কৰি দিলোঁ। ইয়াত আটা ময়দা আৰু গৰম পানী আৰু নাৰিকল এনেকৈ মিক্স কৰি ল'ম, যেনেকৈ আমি ৰুটি বনাবলৈ আটা গুলোঁ। এয়া হৈছে চুজিও মিলাই দিলোঁ। তো এয়া হৈছে মোৰ বেটাৰ ৰেডি হৈ গ'ল। আটাৰ নিচিনাকৈ গুলি লৈছোঁ। তো ইয়াত মই গৰম পানীৰে গুলিছোঁ। আপোনালোকে পাৰিলে গাখীৰেৰে গুলিব পাৰে। গাখীৰেৰে যদি গুলে তেতিয়াহ'লে খাবলৈ আৰু সোৱাদ হয় আৰু ভাল লাগে। তো ইয়াতে অলপমান চেনিও দিছোঁ, অলপমান গাখীৰ দিছোঁ, নিদিয়াও নহয়। আপোনালোকে পাৰিলে গোটেইখিনি গাখীৰেৰে গুলিব পাৰে। লগতে অলপমান চেনিও দিব, অলপমান নাৰিকল দিব। তো আটা ময়দা চুজি তিনিওটা মিক্স কৰি পেলাই বনাইছোঁ। আপোনালোকে পাৰিলে এটা দিও, এবিধ আটা বা ময়দা বা চুজি তিনিটাৰ ভিতৰত এটা দি হ'লেও বনাব পাৰিব। তো এতিয়া মই পিঠাকেইটা বনাই পেলাই লাহে লাহে কৰি আছোঁ, এটা এটাকৈ। আপোনালোকে চাই থাকক। তো এনেকৈ মই ৰুটিৰ নিচিনাকৈ বনাই ল'ম। হাতে দিয়ে বনাইছোঁ মই, এনেকৈ হাতেৰে কি কৰিম। ইয়াতে মাজত পুৰ বনাইছোঁ, নাৰিকল চুজি। তো এনেকৈ বনাই ল'লোঁ গোটেইকেইটা পিঠা। আৰু এটা বনাই দেখাই আছোঁ আপোনালোকক। তো এয়া আৰু এটা বনাই পেলাই আপোনালোকক দেখুৱাওঁ। তো ইয়াতে হালোৱাখিনিও ভৰাই দিলোঁ এনেকৈ। অলপমান লাহে লাহে কৰিলে ভাল হয়। তো মই তাড়াতাড়িকৈ বনাইছোঁ, কাৰণে বেছি ঠিক হোৱা নাই। তো এয়া কমপ্লিট হ'ল পিঠা বনোৱা। মানে বনোৱা কমপ্লিট হোৱা নাই, মানে চুজি ময়দাৰ এটা শ্বেপ বনালোঁ। এনেকৈ শ্বেপটো মোৰ কমপ্লিট হ'ল। এতিয়া আৰু বাকী আছে। তো এয়া কেৰাহীত গাখীৰ বহাই দিলোঁ। ইয়াতে মই 2 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰ লৈ পেলাই পগাই মানে
শুকাই পেলাইছোঁ, একদম শুকাই লৈছোঁ। ইয়াতে মানে 1 লিটাৰতকৈ কম হ'ব অলপমান। গেছটো অন কৰি দিলোঁ। তো চাওক কিমান ধুনীয়া চামনি পৰিছে। তো চামনিখিনি মই দি দিম। পিঠাগুলো সবগুলো তো এনেকৈ বহাই দিলোঁ আৰু ইয়াত দিম দুটা তেজপাত পেলাই দিলোঁ। তো এতিয়া উতলি আহিলে পিঠাখিনি ঢালি পেলাই ঢাকন মাৰি থৈ দিম। আমি উতলিব দিওঁ অলপমান, উতলোৱা সময়লৈকে ৰখোঁ অলপমান। তো গাখীৰখিনি উতলি আহিছে, অকণমান এনেকৈ লৰাই দিম। এতিয়া পিঠাকেইটা ঢালি দিম। এতিয়া পিঠাকেইটা দি দিলোঁ। তো ইয়াত আৰু কেইটামান সৰু সৰু ময়দা পিঠা নিচিনা বনাইছিলোঁ, এইকেইটা দি দিওঁ। এতিয়া ঢাকন পাত দি দিম। তো 5 মিনিট পিছত আমি ইয়াত নমাই দিম। আমাৰ পিঠা সিজি যাব, তাৰপিছত নমাই দিম। পিঠা আমাৰ ৰেডি হৈ যাব। ঠাণ্ডা কৰি দিবলৈ তাৰপিছত খোৱাৰ পালা। তো অলপমান লৰাই দিওঁ, নহ'লে তলত লাগি যাব পাৰে। এনেকৈ অলপমান লৰাই পেলাই আকৌ ঢাকন পাত দি দিম। তো মোৰ পিঠা হৈ গ'ল, এতিয়া নমাই দিম। তাৰ আগতে এটা কাম কৰিম, অলপমান গুৰ মিঠাই মিক্স কৰি দিম। গেছটো অফ কৰি দিলোঁ। এতিয়া অলপমান গুৰ মিঠাই দিম। তো এই গুৰ মিঠাই এনেকৈ খুলি পেলাই 2 চামুচমান দি দিম। এনেকৈ 1 চামুচ দিলোঁ আৰু 1 চামুচ দিম। 2 চামুচ গুৰ মিঠাই দি দিলোঁ। গেছটো অফ কৰি দিলোঁ। এতিয়া নিজে নিজে গলি যাব। যদি উতলা অৱস্থাত গুৰ মিঠাই দিলোঁ হয়, তেতিয়াহ'লে কি হ'ল হয়, পিঠাৰ গাখীৰখিনি ফাটি যোৱাৰ সম্ভাৱনা থাকে। গেছটো অফ কৰি পেলাই গুৰ মিঠাই দি দিলোঁ। তো অলপ পিছত ঠাণ্ডা হোৱাৰ পিছত আমি খোৱাৰ কাৰণে ৰেডি কৰিম। তো এয়া মোৰ পিঠা কমপ্লিট ৰেডি। এতিয়া মই সকলোৱে খোৱাৰ কাৰণে ৰেডি কৰিম। এনেকৈ বাতি লৈ লৈছোঁ। বাতিত সজাই সজাই সকলোকে দিম। তো এয়া মোৰ পিঠা খোৱাৰ বাবে ৰেডি। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। তো যদি ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। তো নতুন নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।
আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ চোৱাৰ বাবে ধন্যবাদ থ্যাংকস ফৰ ৱাচিং টাটা